হাই এভৰিৱান, ৱেলকাম বেক টু মাই চেনেল। গুড ইভিনিং। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। মই প্ৰিয়ংকা আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব আৰু মৰম দিব। আৰু আজি ল'ৰাক অকণমান উলিয়াই লৈ আহিছোঁ পাৰ্কৰ ফালে। ভাবিলোঁ তাক অকণমান লৈ যাওঁ বুলি, সেইবাবে আমি দুয়োটাই লৈ আহিলোঁ তাক। আৰু আহি দেখিছোঁ গোটেই পেৰেণ্টছে ল'ৰা ছোৱালীবিলাকক লৈ আহিছে খেলাবলৈ, আৰু দেখি ভাল লাগিছে। আৰু অকণমান আপোনালোককো দেখুৱাম, চাই থাকক। আগফালে ল'ৰা দেখিছেনে কি কৰি আছে? তাক এৰি দিয়া মাত্ৰকে মানে সি ক'লৈ যাওঁ কি নকৰোঁ লাগি গৈছেগৈ তাৰ। এইফালে ইয়াত দেখিছে, ইমান ধুনীয়া লাগিছে দেখিবলৈ। ভাবিলোঁ অকণমান আপোনালোকক দেখুৱাই দিওঁ বুলি, সেইবাবে দেখুৱাই দিলোঁ। আৰু চাই থাকক ভিডিঅ'টো, আৰু শেষত জনাবলৈ নাপাহৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে। ঠিক আছে, চাই থাকক। ভাল লাগিছে। দেখিছেনে সি খেলি ইমানেই ভাল পাইছে, মানে নামিবলৈকে বিচৰা নাইকিয়া বোলে। আৰু দেখুৱাই থাকিম, চাই থাকিব। এইফালে এয়া আমি ৰৈ আছোঁ, ভাবিছোঁ অকণমান জোলনাত উঠাই দিওঁ বুলি। আৰু চিটেই নাইকিয়া, চবতে ফুল্টি হৈ আছে, ল'ৰা ছোৱালীবোৰ খেলি আছে। আৰু সি য'তে ত'তে উঠিবও নোৱাৰে, ভয়ো কৰে। ভাবিছোঁ অকণমান জোলনাত উঠাই দিওঁ বুলি। এইফালে এয়া দেখিছেই, আৰু এইফালে এখন পাইছোঁ খালী। এইফালে এয়া উঠাই দিছোঁ অকণমান। বাবা বাবা, বোকা। আন্ধাৰে হ'ল আৰু। এইফালে এয়া এতিয়া আন্ধাৰ হ'বলৈ হ'ল, আৰু ভাবিছোঁ এতিয়া যাওঁগৈ বুলি। এয়া যাবলৈ ওলাইছোঁ আৰু যাওঁ। এতিয়া আহিছোঁ আমি মেলা চাবলৈ, আৰু পাৰ্কৰ ওচৰতে মানে ষ্টেডিয়ামত মেলা হৈ আছে। ভাবিছোঁ অকণমান চাই যাওঁ বুলি, আৰু ভাবিলোঁ ল'ৰাকো অকণমান দেখুৱাই যাওঁ বুলি। আৰু তেনেকৈ অহা নহয়, সেইবাবে এয়া আহি আছোঁ, আৰু আপোনালোককো দেখুৱাম অকণমান। এইফালে এয়া ল'ৰাই নাচিছে, ৰাস্তাত গান বাজি আছে। সি গান শুনি মানে নাচিবলৈ ষ্টাৰ্ট কৰি দিছে। এয়া আমি আহি পাইছোঁহি, আৰু এইফালে এয়া লাইটিং ইমান ধুনীয়াকৈ কৰিছে। ভাবিছোঁ অকণমান দেখুৱাই দিওঁ বুলি। এয়া দেখুৱাই দিছোঁ, দেখিছেনে ইমান ধুনীয়াকৈ মানে লাইটিংটো কৰি দিছে, দেখিবলৈ ভাল লাগিছে।
এয়া টিকট কাটিবলৈ ৰৈ আছোঁ। উঠিব নি নুঠে? উঠা ভয় কৰিছে। ফূৰ্তি চাৰা এই জাষ্ট আহি ঘৰ সোমাইছোঁহি আৰু এতিয়া ফ্ৰেছ হৈ লওঁ। আকৌ আপোনালোকক মই পাছত লগ পাই আছোঁ। হেলে মাতা হাই কৈ দিয়া হাই। মই ফুফু কৰি আহি গ'লোঁ, ফুফু কৰি আহি গ'লোঁ ন গাড়ীত উঠো। এইফালে এয়া কচ মাছ হয়, আহোঁতে অকণমান লৈ আহিছিলোঁ আৰু এতিয়া এয়া মানুহজনে ফ্ৰাই কৰি আছে। এয়া মাছ ফ্ৰাই কৰা হৈ গ'ল আৰু এতিয়া এয়া মাছ আজি বনাম পটলৰ লগত। দেখুৱাম বাৰু আপোনালোকক, চাই থাকিব। এইফালে এয়া পটল আলু ভাজি আছোঁ আৰু ইয়াত নহৰু আদা আৰু পাঁচফোৰণ দিছোঁ আৰু পটলৰ বাকলিটো গুচাই দিলোঁ আৰু দীঘল দীঘলকৈ কাটি লৈছোঁ, দেখিছে। আৰু এনেদৰে খাই বহুত ভাল লাগে, আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। এইফালে এয়া মই এটা জলকীয়া ফালি দিলোঁ। এয়া পটল আৰু আলু ধুনীয়াকৈ ভাজ খাই গ'ল আৰু মই এতিয়া ইয়াত গৰম পানী দি দিম। এয়া মই এতিয়া গৰম পানী অলপ দি দিছোঁ। এয়া মই আকৌ ভালদৰে লৰাই দি আকৌ অলপ সময়ৰ বাবে মই ঢাকি ৰাখি থ'ম। এইফালে এয়া নেমুৰ ৰস হয়, মই নেমু এফাল চেপি পিনাই ৰস উলিয়াই থৈছোঁ, তৰকাৰীত দি দিম। খাবলৈ বহুত সোৱাদ হয়, সেইবাবে উলিয়াই থৈছোঁ নেমুৰ ৰস। এয়া মই এতিয়া অলপ সময়ৰ বাবে উতলালোঁ আৰু এতিয়া মই ইয়াত মাছ দি দিম।
এয়া মই এতিয়া আকৌ ভালদৰে লৰাই দিম আৰু অকণমান ইয়াত মই আকৌ গৰম পানী দি দিছোঁ। আকৌ এতিয়া অলপ সময়ৰ বাবে ঢাকি ৰাখি থৈ দিম। এয়া তৰকাৰী হৈ গৈছেগৈ আৰু এতিয়া মই ইয়াত নেমু ৰস উলিয়াই থৈছিলোঁ, সেয়া দি দিম। এয়া আকৌ অকণমান লৰাই ভালদৰে মই 1 মিনিটমানৰ কাৰণে ঢাকি ৰাখি থ'ম। তাৰ পৰা তৰকাৰী ৰেডি হৈ যাব। এয়া আমাৰ আজি মাছৰ তৰকাৰী ৰেডি হৈ গ'ল আৰু মই এতিয়া গেছটো অফ কৰি দিম। ইমানতে ৰাখিম পানী। এয়া আমাৰ আজি টেঙা মাছৰ তৰকাৰী ৰেডি হৈ গ'ল। ভাত পানী বনাই আজৰি হ'লোঁ। এতিয়া ল'ৰাক খুৱাই বুৱাই দিলোঁ। এতিয়া আমি খাম আৰু এইফালে এয়া মই ভাত বাঢ়ি আনিলোঁ। এইফালে এয়া মোৰ ৰাতি সাঁজ ৰেডি হৈ গ'ল। এইফালে এয়া ভাত আৰু এয়া পটল দি কচ মাছৰ সৈতে টেঙা জোল এয়া আৰু লগত আছে দাইল। সিমানেই আৰু বেছি একো নবনালোঁ আৰু ভাগৰো লাগিছে সেইকাৰণে। এইফালে এয়া আপোনালোকেও বনাই চাবচোন, পটলৰ সৈতে মাছৰ জোল, মাছৰ টেঙা জোল। যিকোনো মাছৰ সৈতে মানে বনাব পাৰিব আৰু কচ মাছ বুলিয়ে নহয়, সৰু মাছ ডাঙৰ মাছ তেনেকৈ। ঠিক আছে তেন্তে খাই লওঁ। এতিয়া এয়া মই খাব লৈছোঁ ভাত। মানুহজনে খালে আৰু এতিয়া মই খাওঁ। ল'ৰাই আমনি কৰিলে কাৰণে তাক খুৱাব গৈছিলোঁ। এতিয়া মই খাওঁ আৰু আপোনালোকক কৈ আছোঁ কেনেকুৱা লাগিলে। ধুনীয়া হৈছে খাবলৈ আৰু আপোনালোকেও খাই চাব। পটলৰ সৈতে মাছৰ জোল টেঙা, মানে পটলৰ সৈতে টেঙা মাছৰ জোল। আৰু পটল বুলিয়ে নহয়, অইনৰ লগতো বনাব পাৰে। আৰু গৰম দিনত এতিয়া টেঙা যিকোনো লগতে খাই পেলাই মানে ভালো লাগে নহয় জানো বাৰু। দাইলত দিলেও ভাল লাগে টেঙা। আৰু এতিয়া মাছ চাছ আনিলেতো টেঙাকণ দিলে ভালেই লাগে। এয়া খাই আছোঁ ধুনীয়াকৈ। ভোট জলকীয়া গৰমৰ দিনত টেঙা খোৱা আমেজেই বেলেগ আৰু। এয়া কাঢ়ি চফা খাই সঁচাকৈ বহুত টেষ্টি লাগিলে। আৰু আপোনালোকে যদি খাব বিচাৰে তেনেদৰে খাই চাব আৰু মোক জনাব কেনেকুৱা লাগিলে। আৰু আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেন্তে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব। ঠিক আছে তেন্তে আজিলৈ আহিছোঁ। আকৌ লগ পাম এটা নতুন ভিডিঅ' সৈতে। বাই বাই, গুড নাইট।